মঙ্গলদৈত ন্যায়িক কৰ্মচাৰী সন্থাৰ কৰ্মবিৰতি। সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাৰ আহ্বানত দৰং জিলা ন্যায়িক কৰ্মচাৰী সন্থাৰ কৰ্মবিৰতি। মঙ্গলদৈ সত্ৰ ন্যায়াধীশৰ চৌহদত দৰং জিলা গোটৰ দিনজোৰা কাৰ্যসূচীৰে সৰ্বাত্মক কৰ্মবিৰতি পালন। ন্যায়িক কৰ্মচাৰী সন্থাৰ বিভিন্ন দাবীৰ সফল ৰূপায়ণৰ আহ্বান সংশ্লিষ্ট কৰ্তৃপক্ষক। চেত্ৰী কমিছনৰ পৰামৰ্শাৱলীৰ ভিত্তিত উচ্চতম ন্যায়ালয়ৰ WPC 1022/89 গোচৰৰ 2009 চনৰ 7 অক্টোবৰৰ হুকুম বিগত 13 বছৰে কাৰ্যকৰী নোহোৱা আৰু অন্যান্য ন্যায্য প্ৰাপ্তিৰ দাবীত ন্যায়িক কৰ্মচাৰী সন্থাৰ ক্ষোভ প্ৰকাশ। সন্থাৰ নিৰ্দিষ্ট দাবীসমূহ অনতিপলমে ৰূপায়ণ নকৰিলে ভৱিষ্যতে প্ৰতিবাদী কাৰ্যসূচী তীব্ৰতৰ কৰাৰ হুংকাৰ। মঙ্গলদৈৰ পৰা কিশোৰ শৰ্মাৰ ৰিপৰ্ট, আপোচবিহীন সংবাদ।